নমস্কাৰ আছামিজ ব্লগাৰ জ্যোতি গগৈ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে নিশ্চয় মই আজি কিহৰ ৰেচিপি বনাইছোঁ। তেন্তে এইফালে মই লৈছোঁ মাংস আধা কেজি হাঁহৰ মাংস। এইফালে পিঁয়াজ জলকীয়া আদা নহৰু পিচি লৈছোঁ, লগতে দুখিলামান তেজপাত, দালচেনি, ইলাচি এটা, আলু আৰু এয়া হাঁহৰ মাংস বুলিলে কোমোৰাটো লাগিবই নহয় জানো। এইফালে কোমোৰা লৈছোঁ, এইফালে এইখিনি মছলা লৈছোঁ। গেছৰ ওপৰত কেৰাহীখন উঠাই ল'লোঁ। এতিয়া ইয়াতে মিঠাতেল দি লৈছোঁ। তেল গৰম হ'ল, এতিয়া মই ইয়াত আধা চামুচ পাঁচফোৰণ দি লৈছোঁ, লগতে তেজপাত দুখিলা দিছোঁ আৰু শুকান জলকীয়া দুটা দিছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিম। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম, ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এবাৰ ভালদৰে লৰাই লৈছোঁ এইখিনি। এতিয়া পিচি থোৱা আদা নহৰু পেষ্টখিনি দি দিছোঁ। একেবাৰে সহজ বনাবলৈ। এয়া পিঁয়াজখিনি অলপমান ৰঙচুৱা পৰিছে। এতিয়া মই ইয়াতে জলকীয়া দি দিছোঁ, আধা চামুচ হালধি পাউডাৰ দিছোঁ আৰু এই মছলাখিনি মই তেলতে দি দিছোঁ। ইয়াকো এবাৰ লৰাই ল'ম। লগতে নিমখ এচামুচো দি ল'লোঁ। সেয়া চাওকচোন মাংসখিনি ধুনীয়াকৈ সিজিছে। এতিয়া মই কাটি থোৱা কোমোৰা আৰু আলু কেইপিচ দি দিছোঁ। এতিয়া আকৌ এবাৰ ভালদৰে লৰাই ল'ম। এইফালে আকৌ এয়া মই ডিম, বিলাহী, আলুৰ এটা কাৰী বনাবলৈ এয়া ৰেডি কৰি লৈছোঁ। ডিমকেইটা বইল কৰি ল'লোঁ, আলু দুটাও বইল কৰি লৈছোঁ, লগতে বিলাহী দুটা মই সৰু সৰুকৈ কাটি লৈছোঁ। মাংসখিনি মই আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। মাংসটো সকলোৱে খায়, কিন্তু বনোৱাৰ পদ্ধতিবোৰ সকলোৰে বেলেগ বেলেগ হয়। আজি ময়ো আপোনালোকৰ লগত মইনো কেনেকৈ বনাওঁ মাংস ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেয়েহে ভিডিঅ'টো আজি আপোনালোকলৈ আগবঢ়ালোঁ। মই বনোৱাৰ দৰে আপোনালোকেও এবাৰ বনাই খাই চাব আৰু জনাব আৰু আপোনালোকে কেনেকুৱা পালে খায়। এয়া এতিয়া আলু কোমোৰাখিনি সিজিলেই এতিয়া ইয়াত মই আধা কাপমান পানী দিম। গৰম পানী দিছোঁ।
এইফালে গেছত আন এখন কেৰাহী পাতি ডিমকেইটাও ফ্ৰাই কৰি ল'লোঁ। এয়া বিলাহী সিজি আছে। এইফালে মাংসখিনিও হৈ গৈছে। মই বেছি জোল কৰা নাই, ইমানতে মই ৰাখি দিছোঁ। এয়া ৰেডি হৈ গ'ল আলু, কোমোৰা আৰু মাংস। এইফালে এয়া আলু, বিলাহী আৰু ডিমৰ কাৰী। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।